নমস্কাৰ আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰটেক ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছো। দৰ্শকসকল, আজিৰ দিনটোৰ সমগ্ৰ ৰাজ্যকে ধৰি দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সংগ্ৰহ কৰা হৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে দুচকীয়া বাহন আৰু তিনিচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। দৰ্শকসকল, যোৱাকালি অনুষ্ঠিত কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰ পৰা দুচকীয়া বাহন আৰোহীক হেলমেটৰ বাহিৰে ক'তো জৰিমনা ল'ব নোৱাৰিব পৰিবহণ বিভাগে আৰু তিনিচকীয়া বাহনৰ ক্ষেত্ৰত 4 বাৰতকৈ অধিক নিয়ম ভংগ কৰিলে জৰিমনা ল'ব পাৰিব আৰু তাৰ পাছত 4 বাৰলৈ ৱাৰ্ণিং দিব ৰাজ্যৰ পৰিবহণ বিভাগে আৰু তাৰ পাছতো যদি তিনিচকীয়া বাহনৰ গৰাকীয়ে পৰিবহণ বিভাগৰ এই নিয়ম মানি নচলে তেনেহ'লে 5 নম্বৰ বাৰত বিহিত ব্যৱস্থা ল'ব ৰাজ্যৰ পৰিবহণ বিভাগে আৰু ইয়াৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগক নতুন SOP তৈয়াৰ কৰিবৰ কাৰণে আদেশ জাৰি কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত 2-3 বছৰত এইসমূহ ফাইনৰ পৰা চৰকাৰে 6 পৰা 7 কোটি টকাও লাভ কৰা নাই। অৱশ্যে সুৰাপান কৰি যদি বাহন চলায় তেনেহ'লে ভৰিব লাগিব জৰিমনা। লগতে সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এতিয়াৰ পৰা ফাইন লোৱাৰ পৰিৱৰ্তে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা আৰু অহা 15 দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব এই নতুন SOP। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। আজি কেবিনেটত শিক্ষকসকলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰ্বশিক্ষা অভিযানত কাম কৰা শিক্ষকসকলৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ বাবে 35,000 পদৰ সৃষ্টি কৰা হ'ব আৰু বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব আৰু এই 35,000 নিযুক্তি পদত অসমৰ সৰ্বশিক্ষাৰ অধীনত কাম কৰি থকা শিক্ষকসকলেহে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব আৰু বাকী যিবোৰ নিয়মীয়া পদ আছে তাত সকলোৱে আবেদন কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষকক এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে চাকৰিত যোগ দিয়াৰ পিছতে সৰ্বশিক্ষা অভিযানৰ পৰা 35,000 শিক্ষকৰ পদ বিলুপ্ত হ'ব আৰু এই সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষকে বিশেষ নিযুক্তিৰ বাবে চৰকাৰক আবেদন কৰিব পাৰিব আৰু চৰকাৰে তেওঁলোকৰ নথিপত্ৰ চোৱাৰ পাছতে নিয়োগৰ সুবিধা দিব আৰু এইখিনি হৈ যোৱাৰ পাছতে সৰ্বশিক্ষা অভিযানত তেওঁলোকে কাম কৰি থকা পদসমূহ বিলুপ্তি হৈ যাব আৰু অহা 4-5 মাহৰ ভিতৰত সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে অসম চৰকাৰৰ অধীনত নিযুক্তি পোৱাৰ সম্ভাৱনা নিশ্চিত হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। আগন্তুক 3 দিনলৈ ৰাজ্যৰ 9খনকৈ জিলাত হ'ব ধাৰাসাৰ বৰষুণ আৰু 19খনকৈ জিলাত আকৌ বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে য়েলো এলাৰ্ট। দৰ্শকসকল, বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা আৰু কামৰূপ জিলাত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে আৰু বৰষুণৰ লগতে বজ্ৰপাত আৰু তীব্ৰ বতাহো অহাৰ আশংকা কৰা হৈছে এইকেইখন জিলাত আৰু এইকেইখন জিলাৰ সকলো জনসাধাৰণকে সতৰ্ক হ'বলৈ আহ্বান জনাইছে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে। দৰ্শকসকল, এইকেইখন জিলাৰ উপৰিও বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, বাক্সা, নলবাৰী, কামৰূপ মহানগৰ, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়েলো এলাৰ্ট আৰু লগতে কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউ জিলাত য়েলো এলাৰ্ট জাৰি কৰিলে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে।